নমস্কাৰ হিৰক দা হয়। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আপোনাৰ ফাৰ্মত এতিয়া কি প্ৰজাতি গাহৰি আছে ইয়কচাৰ আছে। ইয়কচাই এইটো আপোনাৰ এইটো কি প্ৰজাতি হয় এইটো ইয়কচাৰ হয়। ইয়কচাই হয় ন এইটো কেইমাহমান হৈছে এইটো এইটো 1 মাহ 10 দিনমান হৈছে। হয় নেকি হৈ আছিলে। এইটো আপোনাৰ কি প্ৰজাতি হয় এইটো ইয়কচাৰ হয়। ইয়কচাই এই পোৱালি বুকিং হৈ আছে চাগে বুক হৈ আছে। বুক হৈ আছে বুক চলি আছে আৰু বুক চলি আছে এই জন্ম হোৱা কিমান দিন হৈছে এইটো জন্ম হোৱা এইটো 1.5 মাহ হৈ গৈছে। 1.5 মাহ হৈ গৈছে নেক্সট আপোনাৰ এইটো কেইদিনত এইটো কেইদিনত 20 দিন হৈছে। 20 দিন হৈছে এইটো 20 দিন হৈছে। 20 দিন হৈছে টোটেল এতিয়া বিক্ৰী কৰিবলগীয়া কিমানমান আছে এতিয়া টোটেল 30 বিলাক আছে। 30 যদি গাহৰি মাকে কমকৈ গাখীৰ দিয়ে তেনে অৱস্থাত গাহৰি পোৱালি দুইটা দুৰ্বল হয় তেতিয়া কি কৰিব লাগে গাখীৰ পাবলৈ ভাল কেলচিয়াম খুৱাব লাগে। হয় গাহৰি প্ৰতিপালন কৰি পিনে লাভজনক হ'ব পৰা যায়নে হয় নিশ্চয় কিয় নহয়। কেনেকৈ পৰা যায় A to Z আপুনি কৈ দিয়কচোন পালনটো কৰে নিজৰ ওপৰত সেইটো নিজে যেনেকৈ পালন কৰে আপোনাৰ গাহৰি পালন কৰিলে নিশ্চয় কিবা এটা লাভ পাবই। হয় ভালকৈ গাহৰিখিনি ৰাখিলেই হ'ল। গাভিনী অৱস্থাত গাহৰিক কি ঔষধ প্ৰয়োগ কৰিব লাগে গাভিনী অৱস্থাত আইৰণ দি খুৱাব লাগে। হয় কেলচিয়াম কিমান পৰিমাণে খুৱাব লাগে এইটো পৰিমাণ মানে কি আৰু সপ্তাহৰ মূৰত 10 ml দিলেই হ'ল এজনী। এতিয়া আপোনাৰ ফাৰ্মত এতিয়া খাচী গাহৰি আছেনে খাচী আছিলে অলৰেডি চেল হৈ গ'ল। অলৰেডি চেল হ'ল আৰু এটা কথা সুধিব লৈছোঁ ব্ৰিডিং আৰু ফিডিঙৰ মাজত পাৰ্থক্য কি এইটো ব্ৰিডিং আৰু ফিডিঙৰ মাজত পাৰ্থক্যটো চেমে অলপ হেৰিটোত বেছি লাভ হয় আৰু আপোনাৰ পোৱালিটোত খাচীটো লাভ হয়। খাচীটোত সোনকালে বাঢ়ে। এনে আপোনাৰ খাচী গাহৰিত কিমানমান লাভ হয় বাৰু আপোনাৰ মই 4 মাহত এৰিছোঁ। হয় মিনিমাম মই খৰচ মোৰ হেৰিমান হৈছে 5,000মান হৈছে। ডেইলি খাচী গাহৰিক আপুনি কিমান পৰিমাণে এনে দানা দিয়ে বাৰু আপোনাৰ 2 কেজি 2 তাৰ কেজি পিছত 2 কেজি হয়। আৰু এটা কথা সুধিব লৈছোঁ যদি এজন ফাৰ্মাৰ নতুন ফাৰ্মাৰে যদি গাহৰি ফাৰ্ম খুলিব বিচাৰে নতুনকৈ কম খৰচত কিমান পৰিমাণত খোলা যাব সেইখন ফাৰ্ম তেখেতৰ ওপৰত ডিপেণ্ড কৰিব। হয় তেখেতে গঁৰাল কেনেকৈ বনায় কিছুমানে বাঁহে বনায় কিছুমানে পকাই বনায় তেখেতক আৰু কেইটা গাহৰি আনে তেখেতৰ ওপৰত ডিপেণ্ড কৰিব। হয় কোন প্ৰজাতি বেছিকৈ লাভজনক হয় বাৰু প্ৰজাতি চবেই ভাল চব প্ৰজাতিয়ে ভাল তোমাৰ খালি নিজে পালাটোৰ লগত কথা এতিয়া আপোনাৰ আৰু ভৱিষ্যত পৰিকল্পনা কি আছে নাই এইখিনি গাহৰিয়ে আৰু বঢ়াম ফাৰ্ম ডাঙৰ কৰিব আৰু লগতে আৰু এতিয়া গাহৰি পোৱালি বিক্ৰী কৰিবলগীয়া হৈ আছে চাগে 30 মান আছে। 30 মান আছে অলৰেডি বুক চলি আছে। যদি এতিয়া আপোনালোকক যদি গাহৰি পোৱালি লাগে হিৰক দাক কণ্টেক্ট কৰক যদি চেনেলৰ জৰিয়তে আহিলে আপুনি ডিছকাউণ্ট দিব নিদিব পাব নিশ্চয় পাব। কিছুমান ফাৰ্মক দেখিছোঁ সৰুতে গাহৰি পোৱালি দাঁত কাটি দিয়ে আপুনি কাটিছেনে নাই দাঁতটো কটা যায় বিশেষকৈ কিয় সৰহ পোৱালি হ'লে হয় যাতে মাকৰ নিপুলটো গাখীৰ খাওঁতে কাজিয়া লাগি মাকৰ নিপুলটো ঘাঁ নালাগে হয় সেইটো কাৰণে দাঁত কটা যায়। মানে কম পোৱালি হ'লে আমি নাকাটোঁ। যদি এজনী মাকৰ ধৰি লওক 12টা গাখীৰ আছে তাৰ যদি 15টা পোৱালি দিয়ে তেতিয়া আমি দাঁত কাটি দিওঁ। এতিয়া গাহৰিক কি দানা খুৱাই আছে বাৰু গডৰেজৰ এতিয়া আপোনাৰ গডৰেজটো কিমান চলি আছে এইটো ভালেই চলি আছে। হিৰক দাক ধন্যবাদ থাকিল মোৰ
আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ বাই বাই